প্ৰথমটো এক্সাৰসাইজৰ কাৰণে এইদৰে আপোনালোকে হাত দুখন ওপৰলৈ উঠাই ল'ব আৰু লাহে লাহে আঁঠুটো বুকুৰ ওচৰলৈ লৈ আহিব। যেতিয়া আঁঠুটো বুকুৰ ওচৰলৈ আনে তেতিয়া আপোনালোকে উশাহটো এৰি দিব আৰু এটা ভৰিৰ কাৰণে 10 বাৰ কৰিব। 10 সেকেন্ড আপোনালোকে ৰেষ্ট দিব, আকৌ ইটো ভৰিৰ কাৰণে 10 বাৰ কৰিব। এইদৰে এটা ভৰিৰ কাৰণে আপোনালোকে 10 বাৰকৈ 30 বাৰ কৰিব লাগিব, 3টা সেট। চাই লওক কেনেকৈ কৰিছোঁ। পিছৰটো এক্সাৰসাইজৰ কাৰণে আপোনালোকে ভৰিকেইটা এনেদৰে ষ্ট্ৰেট কৰি ল'ব আৰু লাহে লাহে ওপৰলৈ উঠাই আনিব। ওপৰত অলপ দেৰি ৰখাবলৈ চেষ্টা কৰিব। 10 বাৰকৈ আপোনালোকে 3 সেট কৰিব লাগিব। 10 বাৰ কৰাৰ পিছত আপোনালোকে 10 সেকেন্ড গ্যাপ দিব, আকৌ 10 বাৰ কৰিব। তাৰ পিছৰটো এক্সাৰসাইজৰ কাৰণে আপোনালোকে হাতখন কাণৰ পিছফালে লৈ যাব আৰু সোঁ বাহুটো বাওঁ আঁঠুটোৰ ওচৰলৈ লৈ আহিবলৈ চেষ্টা কৰিব। সব কেনেকৈ কৰিছোঁ, আপোনালোকে বেকা হ'ব লাগিব, টাৰ্ন কৰি দিব বডিটো। যেতিয়া বডিটো টাৰ্ন কৰে তেতিয়া উশাহটো এৰিব। এইদৰে আপোনালোকে 10 বাৰ কৰিব, 10 সেকেন্ড ৰেষ্ট দিব, আকৌ 10 বাৰ কৰিব। 3টা সেট কৰিব, এফালে 30 বাৰ কৰিব, আনফালেও তেনেদৰে 30 বাৰ কৰিব। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।